গাঁৱৰ মাজনী সোসাইটি আমি আলু খেতি কৰিছোঁ আৰু ৰঙিয়াৰ পৰা আমাক কিবিকিৰ পৰা সহায় কৰিছি আমাক বিধান দিছি 30 বিঘা কৰিছোঁ আমি মহিলাসকলে আমাক আলু মুঠি নহয় আমাক বহুতো সহায় কৰিছি ছাৰহঁতে ইমান লাভৱান কেনে লাভৱান হ'ল আমি যোৱা বছৰ কি বোলে মটৰ খেতি কৰিছিলোঁ মটৰ খেতিটো বহুত লাভ কৰিছোঁ আৰু ইবাৰত দিছি ছাৰ আলু দিলাক 30 বিঘা কৰিছোঁ ইও আমি ভালা খাই কৰিছোঁ কেইজনী মহিলা আছে আমি 13 জন আছো 13 জন আছে এটা এবাৰ আলুয়ে কৰিছে না আৰু আলু কৰিছোঁ আৰু মটৰো কৰিম এটা হালবাই থৈ দিছোঁ মটৰ 10 বিঘা কৰিম বুলি ভাবিছোঁ এইবিলাক বজাৰত নিব নেকি এইগিলা সব বজাৰত নিম আমি নিজে বিক্ৰী কৰিম মহিলাকেইটা এনেই পানী দুনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে তাহোন এনেই আমি বুন চুন চাব কৰোঁ আৰু তাৰপিছত বিক্ৰী কৰাৰ কাৰণে আমি অকলে নৰওঁ না মহিলাকেইটাও আমাক সহায় কৰে তাৰপিছত মটৰ কেই বিঘা কৰিম মটৰ 10 বিঘা কৰিম এতিয়া 10 বিঘাৰ আমি এতিয়া বিধান আনছোঁ হাল বাই থৈ দিছোঁ 10 বিঘা মাটি শুকাব আছে এনেই উধে মুধে চিতালিওতো নহয় তাৰপিছত মাটি শুকালে আমি আলুৰ দামটো বেছি হোৱাটো আশা কৰে নেকি দাম কমি আছে এতিয়া আমি বেছি পাম বুলি আশা কৰিছোঁ মোটামুটি 40 টাকাকৈ পাম বুলি আশা কৰিছোঁ পামো এই আলুটো কেইটাক লগি ওলব আলুটো কি বিহুৰ আগে আগে ওলব না বিহুৰ আগে আগে ওলব পুহ মাহত ওলব আমি 20 টাকা কিবা 40 টাকা নাপালেও আমি 35 30 এনেকুৱা আশা কৰি আছোঁ